আজব মানুহ কথা আৰু আবৃত্তি ৰীতামণি বৰা। আৰু কিমানটা বছৰ অপেক্ষা কৰিম, ন্যায় হ'ব, ন্যায় পাব, আমিবোৰে শান্তিত হাঁহিটো মাৰিম। আৰু কিমান অপেক্ষা কৰিম, নে আমাৰ এজন এজনকৈ হাজাৰজন খিলঞ্জীয়া মৃত্যুমুখত পৰিব আৰু আমি তেওঁলোকৰ মৃত্যুত চিৰ সদ্গতি কামনা কৰিম। আৰু কিমানজনক খানি খুচি মাৰিলে ফাঁচি কাঠত উঠিব সেই নৰপিশাচবোৰ। আৰু কিমান মাতৃ পত্নীৰ বুকু উদং হ'লে বুজিব এই মানুহবোৰে। আপোনাৰ মোৰ কষ্ট লাগিছে, কেতিয়াও আমি সহ্য কৰিব নোৱাৰোঁ আপোন মানুহক হেৰুৱাৰ দুখ। কিন্তু তেওঁলোকে কষ্ট পাইছে, তেওঁলোকে হাৰি গৈছে আজি নিজৰ সৈতে। নিজৰ সন্তানক এহাতত লৈ দৌৰিছে, অনুৰোধ কৰিছে সকলোকে। এই নীলাজবোৰে ৰং চাই কেমেৰাত বন্দী কৰিছে। আজব পৃথিৱীৰ আজব মানুহ, বিশ্বাস কৰিব কাক? চিনাকি দিয়ে অসমীয়া। আপোনালোক আজি কলৈ গৈছিল? ৰং চাই থাকোঁতে এবাৰো অনুভৱ নহ'ল আপোনাৰ আপুনি যে অসমীয়া? কেনেকৈ অনুভৱ হ'ব নিজৰ মাজতেই খোৱা কামোৰা? নিজে আশ্ৰয় দি বৰপীৰা পাৰি দিছে এই অবৈধবোৰক। অনুগ্ৰহ কৰি আকৌ অসমীয়া বুলি চিনাকি দিবলৈ নাহিব। আৰু কিমান দিন আৰু কিমানটা বছৰ অপেক্ষা কৰিম এওঁলোকক ন্যায় পাবৰ বাবে? বুকু কঁপি উঠা ঘটনা কিমান দেখাৰ পিছত আইনে লেহেমীয়া গতি পৰিত্যাগ কৰিব? আৰু কিমানটা বছৰ অপেক্ষা কৰিম?